নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিকি মেধি আপোনালোকৰ মাজৰে এটা নতুন ইউটিউব চেনেলৰ জৰিয়তে আহিবলৈ চেষ্টা কৰিছোঁ। মোৰ প্ৰথম খোজ হিচাপে BNB ক্ৰিয়েটিভ নামেৰে এটা ইউটিউব চেনেল খুলি মই তাত বিভিন্ন ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। ব্লগ, তাৰপিছত মটিভেশ্যনেল ভিডিঅ', ষ্টৰি, বিভিন্ন ধৰণৰ ভিডিঅ' যাম আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই আপোনালোকে যেনেকুৱা ভিডিঅ' বিচাৰে তেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজি প্ৰথমটো ভিডিঅ'ত মই আমাৰ ওচৰতে থকা সুবন চাৱৰ যিটো এটা ৰাস্তা আছে, থাৰেশ্বৰী মন্দিৰলৈ যোৱা ৰাস্তা, সেই ৰাস্তাটোত আচলতে যি সৌন্দৰ্য বিৰাজ কৰে, সেই বিৰাজ কৰা ৰাস্তাটো আজি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু মোৰ লগত আছে আমাৰ কমল কৃষ্ণ ডেকা, তাৰ এটা ইউটিউব চেনেল আছে। বাকী তুমি কৈ দিয়া আৰু তোমাৰ ইউটিউব চেনেলৰ বিষয়ে। হয়, নমস্কাৰ, মোৰ নাম কমল কৃষ্ণ ডেকা। মই আজি 6 মাহ ধৰি মই ভিডিঅ' দি আছোঁ ইউটিউবত। মোৰ ৰিচেণ্টলি 1K ছাবস্ক্ৰাইবাৰ্ছ পাৰ হ'ল। চ' বহুত হেপ্পী। আশা কৰিছোঁ মোক যেনেকৈ ছাপোৰ্ট কৰিছে ঠিক তেনেকৈ মোৰ লগৰ বিকি আৰু মই ক্লাছ 5ৰ পৰা পঢ়িছোঁ। চ' সি মোক আজি সঁচা কথা কওঁ, সি মোক আজি কি কৈছে জানানে? কৈছে যে মোৰ এটা কাম আছে সবন চাহত, এই এটা বেগ আনিব লাগিব, পিছফালে ধৰিব লাগিব মানুহ এটাই। চ' যাওঁ ক'লোঁ যাওঁ। কৈছোঁ কি সি কৈছে তই ভ্লগ ষ্টাৰ্ট কৰি দিবি। মই ভবা নাই যে সিও ভ্লগ ষ্টাৰ্ট কৰিব। চ' মই বোলো হ'ব দে, কৰি দিম। তাৰপিছত মই আহি যে পালোঁ, ইয়াতে কথা নাই বতৰা ৰখাই দিছিল খালী জেগাখন। কৈছে মই ভ্লগ ষ্টাৰ্ট কৰিম। মই বোলো কৰ। কৈছে কামটো কেতিয়া কৰিবি? কৈছে কাম নাই, মই তোক এনেই লৈ আহিছোঁ। তো যি নহওক, অলপমান যদি মিছা কথা কৈ হ'লেও লৈ আহিছোঁ, সঁচা কথা ক'লেও মই আহিলোঁ হয়। কিন্তু মানে সি সঁচা কথা মিছা কথাটো কিয় কৈছে জানে? মানে মই নাহিলোঁ হয়, মানে কৰোণাৰ কাৰণে মই নাহোঁ বুলি ক'লোঁ হয়। সেইবাবে মানে সি কথাটো তেনেকৈ কৈছে। চ' এতিয়া আৰু মই ইমান বেছি কথা কৈ আপোনালোকক ব'ৰ নকৰোঁ, তো বিকি ক'ব। আৰু যি নহওক, আৰু এটা কথা, মোৰ চেনেলটোৰ নাম কমল কৃষ্ণ ডেকাই হয়, আৰু মোৰ নামো কমল কৃষ্ণ ডেকা। চ' ইউটিউবত চাব। আৰু যি নহওক, এই কৰোণা মহামাৰীৰ মাজতো আমি দুটাই ভিডিঅ' বনাব আহিছোঁ। আচলতে আমি য'ত গা ধুব লাগিব, ঘৰত যায় গা ধুম, এইটো পিছৰ কথা হ'ব। আমি য'ত আহিছোঁ ন, তাত কিন্তু মানে কৰোণা বিশেষ নাই। লাগে আমাৰ ঘৰতো থাকিব পাৰে, কিন্তু এইখিনিত নাই। পূৰা কি ধুনীয়া প্লেচ। আমি আহিছোঁ, বাইক লৈ আহিছোঁ, মোৰ বাইক চলাম। তাৰপিছত আমি আকৌ এতিয়া ভিডিঅ' বনাই আছোঁ। আকৌ আমাৰ বস্তুটো দেখাই দিওঁ আপোনালোকক। এই আমাৰ শ্বট হৈ আছে, এই GoPro দি মানে শ্বট এটা লৈ আছোঁ। শ্বটটো আপোনালোকক দেখাম, আমি ভিডিঅ'ত দেখাম শ্বটটো। কমল কৃষ্ণ ডেকাৰ ভিডিঅ'টো শ্বট পাব, একেই শ্বট পাব, মানে কি আকাশত যিটো শ্বট হ'ব ন, ডাৱৰবিলাক উৰি থকা চিনেমেটিক শ্বটটো আমি আপোনালোকক দেখাম। আৰু চাই থাকক, আৰু আমি যি দেখিম গোটেইখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। তো গাইজ, যি পাৰোঁ আমি আপোনালোকক আজি দেখুৱাইছোঁ। ইয়াৰ পিছত এনেকেই ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে। আপোনালোকে যেনেকুৱা ভাল পায় তেনেকুৱাকৈ দিব চেষ্টা কৰিম। আপোনালোকে BNB ক্ৰিয়েটিভ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কমল কৃষ্ণ ডেকাৰ ইউটিউব চেনেল সেইটো ছাবস্ক্ৰাইব কৰিব। মোৰটো নকৰিব, বিকিটো কৰিব। ই নতুন কৰি ষ্টাৰ্ট কৰিছে, ইয়াক ষ্টাৰ্ট কৰিছোঁ, তাক নকৰিলেও কথা নাই, মোৰটো কৰিব। আৰু তথাপিও যদি বিচাৰে দুটা কৰিব। এটা হ'ল BNB ক্ৰিয়েটিভ আৰু এটা হ'ল কমল কৃষ্ণ ডেকা। লিংক দুটা পাবই, ভিডিঅ'তে পাব। দুটাৰে চেনেলত দুটাৰ লিংকবিলাক আপোনালোকক আমি দিম। আপোনালোকে চেনেলবিলাক ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বিলাক চাব। ভাল লাগিলে চাব, বেয়া লাগিলে চাব নালাগে। ভাল লাগিলে চাব, বেয়া লাগিলে চাব। বেয়া লাগিলে ডিছলাইক কৰিব, ভাল লাগিলে লাইক কৰিব। সেইখিনিয়ে আৰু চাব আপোনালোকে ভিডিঅ'। লাইক ডিছলাইক বেয়া হ'লে কমেণ্ট কৰি জনাব। আমি বেয়াখিনি ভাল কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা চলাম। এইখিনিয়ে আৰু আজিৰ কাৰণে। বাই বাই। চেষ্টা চলাম, কিন্তু যিমান পাৰে সিমান ভাল কৰিব চেষ্টা কৰিম। বাই বাই। নেক্সট ভিডিঅ'ত আকৌ অতি শীঘ্ৰে লগ পাম। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব।